লগাব বিচাৰিছে শেষতেই অসমৰ অসমীয়াৰ আৱেগ জুবিন আৰু জুবিন গাৰ্গৰ গীতক অধিকাৰ সাব্যস্ত কৰা কোন এইজন মুস্তাফিজুৰ ৰহমান সমাজ দেখি বাগি পথাৰ মনত সদায় পাকৈ ইউটিউবৰ মুস্তাফিজুৰ ৰহমানক কোনে অধিকাৰ দিলে জুবিনৰ মায়াবী গীতৰ কপিৰাইট পুথিগত কৰিবলৈ সাড়ে বছৰৰ ভিডিঅ' বনাই ইউটিউবৰ পৰা বন্ধ কৰা এইজন মুস্তাফিজুৰৰ বিৰুদ্ধে অসম লাইভ 24ৰ কাষত আছে মুম্বাইৰ পৰা বহু বিস্ফোৰক অভিযোগ আৰু বহু বিতৰ্কত নাম সাঙুৰ খোৱা এইজন ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানে এইবাৰ লৈছে বোলে অসমীয়াৰ হিয়াৰ বন্ধু জুবিন গাৰ্গৰ গীতৰ কপিৰাইট সেয়া অসমৰ অসমীয়াই কিয় মানিব কিয় শুনিব এইজন ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানৰ এই ফেচবুক পোষ্ট মায়াবী গীতটোৰ অধিকাৰ এতিয়া মিউজিক কোম্পানীৰ হাতত থাকে এই গীতৰ ৰয়েলিটি মেনেজাৰ সিদ্ধাৰ্থে ল'ব নোৱাৰিব মায়াবী গীতটোৰ সকলো ৰয়েলিটি কেৱল জুবিনদাৰ পৰিয়াললৈ আগবঢ়োৱা হ'ব এই মিউজিক কোম্পানীয়ে জুবিনদাৰ মায়াবীৰ পৰা অহা সকলো ৰেভিনিউ মূল্যবান আৰু দাদাৰ পৰিয়াললৈ আগবঢ়াব আৰু আমি দাদাৰ সকলো গানৰ সকলোৱে দিবলৈ চেষ্টা কৰি আছোঁ যাতে দাদাৰ গানবোৰৰ এটা অধিকাৰ দাদাৰ পৰিয়ালৰ বাহিৰে কোনেও ল'ব নোৱাৰে এতিয়া কিছু আচল কথা অসমীয়া জুবিনদাৰ নামটো শুদ্ধ কৰি দেখিব এইজন মুস্তাফিজুৰ নামৰ যুৱক এতিয়া হ'ব নেকি জুবিনদাৰ প্ৰতিটো গীতৰ কৰ্তা কৰ্তা জুবিনদাৰ এই অমৰ সৃষ্টি ৰয়েলিটি পাবৰ কাৰণে জুবিনদাৰ পত্নী গৰিমা শইকীয়াৰ মুস্তাফিজুৰ নিচিনা শুকান যাবলৈ যুৱতীগৰাকীৰ ওচৰত হাত পাতিব লাগে জুবিনদাৰ গীত অসমত অসমতে হওক বা শুকুৰতে হওক অসমীয়াই এতিয়া জুবিনদাৰ গীত শুনিবলৈ মুস্তাফিজুৰ এন নম্বৰতে ইউটিউবাৰ শুনিব লাগিব গীতৰ মুস্তাফিজুৰৰ বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ একাধিক সমান্তৰালভাৱে মুস্তাফিজুৰৰ বিৰুদ্ধে পুনৰ গোৱালপাৰা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ইয়াৰ মাজতে খবৰ আহিছে জুবিনদাৰ গীতৰ কপিৰাইটৰ বাবে কাৰোৰে পৰা অনুমতি লোৱা নাছিল এইজন মুস্তাফিজুৰে গোৱালপাৰা জুবিনদাক ভাল পোৱা মানুহ নিশ্চয় আছে অসম মানুহের লগতে গোৱালপাৰাতো বহুত বেছি জুবিনদাক ভাল পোৱা মানুহ আছে মায়াবিনী কপিৰাইটটো এটা দুষ্ট মহাবদমাছ কিবা মুস্তাফিজুৰ ৰহমান নেকি ইউটিউবাৰ নেকি সি বোলে চাল চক্ৰান্ত কৰি কপিৰাইটটো সি লৈছে গতিকে এই ধুৰন্ধৰটো জিলা প্ৰশাসনে আৰু তাৰে ব্যক্তিসকলে গোৱালপাৰাত যদি সৎ সাহস থকা জুবিনৰ আছে অতি সোনকালে কেছ কৰি এই ধুৰন্ধৰ লম্পট অসমৰ বিৰোধী এই মুস্তাফিজুৰ ৰহমান নেকি ইউটিউবাৰটোক অতি সোনকালে ব্যৱস্থা লওক নহ'লে আমি অসমীয়া যুৱ মঞ্চত যাম পালে পিছত বেয়া নাপাব আমাৰ জিলাখনে অশান্তি কৰিব কৈছে বুলি কোৱাৰ কাৰণে এই ভাইটি কিবা মিউজিক কিবা কোম্পানী নেকি ই চাবা জুবিনদাৰ ঢুকুৱা আজি কেইদিন আছে আজি সকাম সি তাৰ কপিৰাইট লৈছে মায়াবিনী গানৰ অসভ্য তই মানে গুৱাহাটীত আহিবি একদম চিধা কথা এই ভাইটি মিউজিক কিবা কোম্পানী নে কি ইয়াতে কপিৰাইট লৈছে শৰম নাইকিয়া মুস্তাফিজুৰ ৰহমান নেকি তই ক'ত সাহস পালি এই ধৰণৰ আগতেও বহুত মানুহৰ পৰা এনেকৈ ইউটিউবত চিনেমা বনাই দিম ইউটিউবত কিবা বনাই দিম বুলি বহুত মানুহৰ পৰা ঠগি ঠগি পইচা লোৱাৰ ৰেকৰ্ড আছে এতিয়া সি কি কৰিছে জুবিনদাৰ মায়াবিনী গানটো কপিৰাইট লৈ লৈছে সি গোৱালপাৰাৰ পৰা